নাই পগলা হ'লি নি অলপ বিয়াত ঠাণ্ডা পাইছোঁ এনেকুৱা ঠাণ্ডা নাই পোৱা যে আৰু দেই কেলে নাই পোৱা কপাই আছে হেৰি আনিলি নাই দে বস্তুটো কি কৰিলি নাই কোৱা এই নাই মই তই খাই আহিলি তাৰমানে মই ইয়াত বহি আছোঁ তই নিজে খাই আহিলি হয় নহয় সেইটোতো আৰু নাই হোৱা কেলে আজিকালি খাব নোৱাৰি নহয় তেনেকৈ কেলে খাব নোৱাৰি আজিকালি ঘৰত খাবলৈ দিছোঁ কোৱা আজিকালি ঘৰত খাবলৈ দিছে কোৱা মা দেউতাহঁতেতো খাবলৈ কৈ দিলেহি তাইক নহয়ো কেলে চৰকাৰে কৈ থকা নাই নি ঘৰত খাবলৈ ৰাস্তাত কি খাই আহিলে ৰাস্তাত কি হয় যদি তুমি খাই আহা বাইক গাড়ী যদি চলাই আহা তোমালে ইয়ালৈ আহিলোঁ যেনে বাইক গাড়ী যদি লৈ আহোঁ যদি মোক ৰাস্তাত পাই দিয়ে তেতিয়া সোপাই দিব নহয় সেইডাল পাইপডাল লগাই দিয়ে ভৰাই দিয়ে হয় নি কেইটকা বুলি ভাবিছা কেইটকা 10,000 খাই আহিলে 10,000 মানে তুমি এতিয়া তোমাৰ মেচিনত 0 পালে তুমি পাছ কৰিলা 100 পালে ফেইল কৰিলা মানে ওলোটা 0 পালে পাছ 100 পালে ফেইল 20 টকা খাই তাৰমানে এতিয়া 1000 টকা ভৰিব লাগিব 10,000 ভৰিব লাগিব বাৰু এতিয়া যি হ'ল হেৰি আমাৰ নতুন জানুৱাৰী বুলি খানাটোৰ কথা যে পাতিছিলোঁ খানাটোৰ কথা সেইটো কাৰণে আহিছোঁ আলোচনা কৰা বস্তুখিনি গ'লেই নেকি এই বস্তুখিনি বজাৰ কৰিব লাগে সেইটোৱে কথা হেৰি বজাৰ কৰিব লাগিব খানাটো এতিয়া ভালকৈ খাব লাগিব দেই অকণমান খানাটো ভালকৈ খাব লাগিব দেই হেৰি বজাৰ মানে কি খাম আইটেম কি হওক আইটেম মানে মাছ মাংস কণী গাখীৰ পনীৰ সেইবিলাকে হ'ব আৰু কি নহ'ব মাংস হ'লেও হেৰি নহয় পিয়কাটো এই হেৰি চেৰি দৰমহা চৰমহা তেনেকৈ হোৱা নাই গতিকে বৰ আয়োজন কৰিম বাৰু তথাপিও হ'লেও মাংসটো ব্ৰইলাৰকে লওঁ পগলা হ'লি নি অলপ কেলে নতুন বছৰ বুলি খানা এটা খাম ব্ৰইলাৰ খাবি বাৰু নোখোৱা লোকেল চিকেন লোকেল চিকেন খাবলৈ আকৌ মোৰ কাষৰ মানুহৰ ঘৰত লোকেল চিকেন আছিলে তাৰপৰাই লৈ আহিবি আকৌ শেষ হ'ল আদায় কৰিলোঁ অকল তহঁতৰ ঘৰৰ কাষৰ মানুহ ঘৰতহে লোকেল চিকেন পায় বেলেগত নাপায় সেইটোত আকৌ পইচা দিব নালাগে ৰাতি আনিবি তাৰমানে এইবোৰ নকৰিবি নাই এটা কিনি আনিলেই হ'ল 3 কেজিমান হ'লে হৈ গ'ল দেখোন দুটা মানুহে 3 কেজিমান লোকেল চিকেন দুটা মানুহৰ কাৰণে 3 কেজিতকৈ বেছিকৈ গ'লে বেছিকৈ নহয় 3 কেজি যথেষ্ট মাংস নহয় আকৌ লাগিব আৰু সেইটো আৰু পিছে এটা কথা কাটিলে বাচিলে অকণমান কমিব নহয় নতুন বছৰ বুলি খাম হ'ব দিয়া মাংস আৰু মাছ কেলৈ গাহৰি অকণমান নালাগিব নি এই 3 কেজি মাংস উপৰি আকৌ গাহৰি লাগিব নি মগজটো কেলৈ বেয়া কৰিছোঁ নতুন বছৰ বুলি খানা এটা খাম গাহৰি অকণ নোহোৱাকৈ খাম নে গম পাইছোঁ আৰু তুমি কাম এটা কওঁ মোৰ কাগজ কলমেৰে কাগজে আছে মই লিখি ল দুইটা মাংস খাবা মানে খাব লাগিবতো আকৌ গাহৰি পোৱাটো হ'ব লাগিব আকৌ নহ'লে সেইটো পিচ নিশা লাগিব এই লোকেল চিকেন লোকেল চিকেন 3 কেজি ধৰ তাৰপৰা গাহৰি 2 কেজি ধৰ 2 কেজি লাগিব নতুন বছৰ বুলি খানা এটা খাম 2 কেজি গাহৰি নাখাম দে হ'ব ধৰিছোঁ খাবা মই গম পালোঁ খোৱা মুদত আছা এই মাছটো এইটোতো মাংস দুটা ল'লোৱেই মাছ ৰূপচন্দা কিবা এজনীকে আনো নি নতুন বছৰ বুলি খানা এটা খাবি তই ৰূপচন্দাত আছগৈ খৰচটো কৰিম অকণমান চালানী ৰূপচন্দাত কি খাবা ন বাহু মাছ নাপায় নি বাহু মাছ লৈ আহিবি লোকেল বুলি ক'লে কথা এটা মনত পৰিলে এই আমাৰ খগেশ্বৰ ঘৰ পুখুৰীটো সিঁচিব কাইলৈ সিঁচিব তাত লোকেল মাছ ওলাব তাৰে বাহু মাছ 3 কেজি লৈ আহিবি আকৌ তোৰ নাম কৈ পেলাই কি মোৰ নাম কৈ আকৌ কিনি আনিবি হ'লতো লোকেল বাহু 3 কেজি দুটা মানুহে তাতকৈ কেলে আৰু এই হেৰি এনেকুৱা সৰু শ'ল ঠাৰিও ওলাব বুলি কৈছিলে পুৰি চুই খাবলৈ এনেকৈ শ'ল ঠাৰি লগত যদি দিয়ে আনিবি ভাগি কিনিব নালাগে আৰু পনীৰ অকণমান লিখি থওঁ পনীৰ ন পনীৰ 200 গ্ৰাম আনিলেও হ'ব ইভাগে চাউলকেইটা তাৰপিছত আলু চালু এইবিলাক আমাৰ ইয়াতে বজাৰ কৰিব লাগিব আৰু আচল কথাটো অহাই নাই কি আচল কথা আকৌ কি হয় আচল কথা শিকন লাগিব মই কাম এটা কৰিম এইদিনাখন মই যেতিয়া আহিম নাই বস্তুখিনি বজাৰ কৰি আহিম মাল্টিবাগত সোমাই আহিম মাতা লৈ আহিম আকৌ মাল্টিবাগ সোমালিগৈ আৰু নতুন বছৰ বুলি খানা এটা খাম মালতীবাগ সোমালে খাম দামী খাবা মানে দামী খামতো আকৌ বেলেগ চোন দেই এই হেৰি তেনেহ'লে টাউনৰ পৰা আনিবগৈ লাগিব এনেই কিমানমান ৰেঞ্জত আনিম 1000ৰ তললৈ নাযাবি আৰু
1000 মানৰ 1000 মানৰ তললৈ নাযাবি কাৰণ সদায় খাই নাথাকোঁতো আমি খোৱা মুদত আছে বা মানে দামৰ বা হ'ব দিয়া সেইদিনাখনে ফুৰ্তি কৰি মই খাম আৰু এই এটা আনিলে হ'ব এটাই দুটা মানুহ এটা হ'ব ছিগি যাব হ'ব বস্তুখিনি হৈ গ'ল হয় এইখিনি বজাৰ ইয়াতে হ'ব এইখিনি বজাৰ খুচখুচীয়া বজাৰ 500 মান টকা বজাৰ হ'ব হয় ইয়াতে হ'ব সেইটো হৈ যাব এতিয়া বিশেষকৈ এটা কথা নহয় গোটেইখিনি যদি এতিয়া মই এনেই ৰাফলি হিচাপ এটা মাৰোঁ তেনেহ'লে প্ৰায় 4000 মান টকা হ'বগৈ হ'বতো বস্তুকেইটা দামী নহয় জানো 4000 টকা কেলৈ নহ'ব বাৰু মোক কোৱাচোন তুমি কাম এটা কৰা তুমি পইচাটো দিয়া মই আজিয়ে লৈ যাওঁ টকা 2000 দিয়া 2000 মই দিম মই কেলৈ দিব লাগিব আকৌ খানাটো মই খাম নি অকলে তাৰমানে তই নোখোৱাবি মই আকৌ খোৱাবলৈ মোক কিহৰ বিয়াখন পাতিছোঁ মই বিহু পাতিছোঁ অকল মোৰ কাঠে লাগিছে নি 35 তুমিও খাবা তুমিও দিয়া মইতো অকলে খাম তোমাৰ ফেমিলিও খাব মই ভাবিছিলোঁ বোলো নিজৰ ভতিজা বুলি ভাবোঁ নিজৰ ভাই বুলি ভাবোঁ বোলো নতুন বছৰৰ খানাটো সি খুৱাব এতিয়া সেইখনে হ'লগৈ তাৰমানে কি খুৱাব আকৌ তুমি আধা দিয়া মই আধা দিওঁ আকৌ খানাটো ধুনীয়া তেনেকৈও হ'ব ধুনীয়া তই অকলে নোৱাৰিবি তাৰমানে মই অকল নহয় মোক দৰমহা পোৱা নাই নহয় গম পাইছা নাই পইচাটো তুমি দিয়া মই সিহঁতৰ ঘৰত যাওঁতে সোমাই যাম এইকেইটা বস্তু মই কাইলৈ আনিম এইটো মালটো মই তাৰপৰা লৈ আহিম বাৰু এইকেইটা ঠিক কৰি দিয়া খাবা কি হ'ল কি এনেকুৱা পানী লাগিছে এইকেইদিন লাকে উশাহ ল'ব পৰা নাই পানী লাগিছে বিয়াত পানী লাগিছে দেই কিয় এতিয়ালৈকে ঠিকে আছিলেচোন এই মাছ মাংস গোন্ধটো পাই গ'ল এটা কাম কৰোঁ মাছ মাংসটো নাখাওঁৱে নহ'লে বেলেগ পানী লাগিছে বাৰু কৈছিলোঁ উশাহ ল'ব পৰা নাই ভালকৈ বোলো খানাটো খাওঁ আকৌ তোমাৰ আকৌ নাটক আৰম্ভ হৈ গ'ল এই লাই বুজিছা মই গম পাই গ'লোঁ পইচা দিব লাগিব যে সেইটো বুলি নহয় এই ল'ৰাটো কৈ যে মই তোমাক আৰু বুজিবলৈ বাকী নাই এটা কাম কৰোঁ এই খালাটো হটাই দে হটাই দিম খালাটো হটাই দে তই কোনোবা দিনা সেই তই হেৰি কৰিবি খালাটো ৰেডি কৰিবি মই এই নতুন বছৰৰ খালাটো বনাই দি দিম যা মই পিছত মই দিম পিছত এটা খানা মই নতুন বছৰৰ খালাটো মই দি দিম হ'লতো মাছ মাংস এই চৰ্দি লাগিছে গাটো বৰ ঠিক নাই এই মাছ মাংসটো এৰি দিলোঁ নাখাওঁ এতিয়া খালি হেৰি কৰিম আৰু ঘৰৰ চাউল আছে সেই চাউলৰ লগতে তোৰ হেৰি ঘৰৰ পৰাই আলু 3টা আনি বাৰু আলু 3টা আনি ধনিয়া পাত পালেং পাত সেইবোৰ ঘৰতে আছেই তাই সেই খানাটো ৰেডি কৰি আমি দুয়োটাই ডকচি খাম হ'লতো ইটো খানা তই দি দিবি হ'ব তই যাগে যা এইটো মানে সেইটো খানা তুমি দিবা হ'ব যা খানাটো মানে ভাত আৰু আলুগুটি পিটিকা এইটো মই দিম ঘৰতে পালেং পাত আছে ধনিয়া আছে মূলা আছে এই চৰ্দি লাগিলে মানে মাছ মাংসটো বেয়া পিছত খানাটো তই দি দিবি দেই এইটো মই দি দিম হ'ব তই যাগে যা মই জানোৱেই তুমি যে এই বুলি ক'বা যে মই আগতেই জানো নহয় এই পানী লাগিছে কাৰণে সেইটো ক'লোঁ ইভাগে মই দি দিলোঁ আধাটো পইচা যা কাম এটা কৰা পিটিকা চা খানাটো বাৰু হ'ব সুদাই নিকাই খালোঁ যেন আচল ফূৰ্তিটোৱে মনৰ ফূৰ্তিটোৱে মেইন কথা সেইটোৱে মেইন কথা যি নহওক এই ফূৰ্তিটো কৰিবলৈ আকৌ মালটো মালটো খাব লাগিব মালটো খাব লাগিব নতুন বছৰ বুলি সেইকণ ফূৰ্তি নকৰিলে কেনেকৈ হ'ব মালটো খাব লাগিব মালটো ভাল হৈ থাকিলে যে এই মালৰ গোন্ধ পালে যে নিয়ৰটো কমিছে অলপ মালটো খাব লাগিব তই হেৰি কৰচোন আধাটো পইচা মই দিয়ে লৈ যা মই আহোঁতে লৈ আহিম তেতিয়া আহোঁতে তই লৈ আহিবি আধাটো পইচা তই লৈ যা একেবাৰে লৈ আহিবি দেই মই আহোঁতে কামৰ পৰা আহোঁতে লৈ আহিম তই এইটো লৈ যা এইটো ল তই আধাটো দি পেলাই তই লৈ আহিবি 30 টকা আধাটো তই দি দিবি মই আধাটো দিলে কি 60 টকা 60 টকাত কি পাম মস্তি এটা পাবি নহয় হা মস্তি আৰু কি এই লোৱা কেলৈ তুমি লোৱা মস্তি এটা মই আনি খুৱাই দিম লাগিলে মই ইয়াত খানা নাখাওঁ তোমাৰ লগত বুজিলা তুমি কাম এটা কৰিবা এইটো পইচাটো এই 30 টকাটোৱে নবৌক কিবা কাপোৰ এযোৰ আনি দিবা কথা ক'বলৈ আহিছে এনেকুৱা কনজুচ মানুহৰ লগত মই কেলৈ আহিছিলোঁ যাওঁ পায় 30 টকা আৰু 30 টকা দিলে নবৌৰ কাৰণে ব্লাউজ এটা পাম নমস্কাৰ পিকে কমেডীৰ তৰফৰ পৰা আপোনালোক সদৌতিলৈকে নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ অনাগত দিনবিলাক আপোনালোকৰ সুখৰ হওক শান্তিৰ হওক তাৰে কামনা কৰিছোঁ আপোনালোকে যিদৰে আমাৰ এই ভিডিঅ'সমূহ যিদৰে আদৰি লৈছে তেনেদৰে অনাগত দিনবোৰতো আমাৰ ভিডিঅ'সমূহ আদৰি ল'ব বুলি আশা কৰিছোঁ আৰু আপোনালোকে সঁহাৰি জনালে আমি আপোনালোকলৈ নতুন নতুন ভিডিঅ' দিবলৈ প্ৰেৰণা পাম
গতিকে যিসকলে আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকক চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ অনুৰোধ জনাইছোঁ আৰু এই ভিডিঅ'টো আপোনালোকে যদি ভাল পাইছে তেনেহ'লে লাইক কৰক কমেণ্ট কৰক আৰু শ্বেয়াৰ কৰক ধন্যবাদ ধন্যবাদ